সাংখ্যিকতাৰ বিষয় সাংখ্যিকতাৰ দ্বিতীয় যিটো কণ্টেণ্ট সংখ্যা গণনা সেই সম্পৰ্কত আমি এটা মাল্টিগেট বহুমুখী আৰু বহুস্তৰীয় TLM প্ৰস্তুত কৰিছিলোঁ। এই TLMটো আপোনালোকে আগবঢ়াব বিচাৰিছোঁ। TLMটোৰ প্ৰথম যিটো লাৰ্ণিং আউটকাম এইটো হৈছে আকৰ্ষণ বৃদ্ধি। অংকৰ প্ৰতি ছাত্ৰ ছাত্ৰীৰ মনত এটা ভয় থাকে, কবি এইটো আমি এই TLMটো কেইবাটাও কাম ব্যৱহাৰ কৰিব পাৰিম। বাইদেউ আপোনাক এবাৰ দেখুৱাই দিওঁ। প্ৰথম কথা, এই TLMটোৰ দ্বাৰা আমি প্ৰি লাৰ্ণিং হ'ব, দলগতভাৱে শিক্ষা আগবঢ়াম। পাৰ চৰাই উৰি গ'ল প্ৰাণী বা সকলো ঘৰত ছাত্ৰ ছাত্ৰীৰ ঘৰত পাৰ চৰাইটো থাকেই, গতিকে আমি চৰাইক দানা খুৱাম। ল'ৰা ছোৱালীখিনি যেতিয়া আমি দানা খুৱাব দিম, লাহে লাহে দানা খুৱাই থাকোঁতে এটা এটাকে গুটিবোৰ তললৈ গৈ থাকিব। ইয়াৰ দ্বাৰা ল'ৰা ছোৱালীৰ পেশীগত বিকাশো হ'ব। ছাত্ৰ ছাত্ৰীৰ প্ৰথম পৰ্যায়ৰ ছাত্ৰ ছাত্ৰীৰ পেশীগত বিকাশ এক গুৰুত্বপূৰ্ণ বিষয়। আৰু দানা খুৱাই আছোঁ দানা যেতিয়া খুৱাই থাকিম, দানাবোৰ লাহে লাহে চৰাই দানা খাই আছে, আনন্দ পাব। আৰু পিছত ছাত্ৰ ছাত্ৰীয়ে ইয়াত তেখেতসকলৰ পৰিমাণগত যিটো বিকাশ আমাৰ লাৰ্ণিং আউটকামত সেইটো ৰাখিব। আৰু তাৰপিছত আমি সিহঁত কিমান দানা খালে, চৰাইটোৱে কিমান দানা খালে যেতিয়া আমি খুলিম গণনা কৰিব, গতিকে আমি এইটো খুলি দিম। খুলি দিয়াৰ লগে লগে ছাত্ৰ ছাত্ৰী দেখিলে যে চৰাইটোৱে 5টা দানা খালে, 5 সংখ্যাটো চিনি পালে। আৰু এইটো আমি I do, আমাৰ গণিতৰ যি 4টা স্তৰ আছে, I do, we do, you do with help, and you do without it alone। এতিয়া প্ৰথম মই কৰি দেখুৱালোঁ, পিছত ছাত্ৰ ছাত্ৰীহঁতে এইটো কৰাৰ বিকাশ পালোঁ। দৃষ্টিগত বিকাশটো আমাক লাৰ্ণিং আউটকামত থাকিব যে ছাত্ৰ ছাত্ৰীৰ দৃষ্টিগত যিটো ধাৰণা, বস্তু এটাৰ 1 2, তাৰপিছত তেখেতসকলে সাংখ্যিকতা যিটো গণনা কৰিব পাৰিব, এই স্তৰটো আহিব। এই TLMটো যেতিয়া আমি ছাত্ৰ ছাত্ৰীক শিকাম, তাৰপিছতে ছাত্ৰ ছাত্ৰীয়ে আমাৰ তেখেতসকলৰ কাৰণে আমি এই TLMটোৰ লগত সংযোগ কৰি যেতিয়া 1 2 3 4 তেখেতলোকে মুখত গণনা কৰিলে, তেতিয়া তেখেতসকলক আমি দৃশ্য শ্ৰাব্যৰ মাধ্যমৰ জৰিয়তে এটা TLM আমাৰ গণিতৰ ELPS এই 4টা স্তৰ ব্যৱহাৰ কৰি এই TLMটোৰ লগত আমি ৰচিত কৰি দ্বিতীয়টো TLM ছাত্ৰ ছাত্ৰীৰ কাৰণে প্ৰয়োগ কৰিছোঁ। ইয়াত ছাত্ৰ ছাত্ৰীৰ কগনিটিভ ডেভেলপমেণ্টটো আপুনি কৈছে দৃশ্য শ্ৰাব্য হয় জানো? দৃশ্য শ্ৰাব্য হয় জানো? মানে এইটো বাইদেউ মই ছাত্ৰ ছাত্ৰীক দেখুৱাব পাৰিম। তাৰপিছত আমি পেপাৰ ইয়াৰ অডিঅ' নাই, অডিঅ'টো আমি ক্ৰিয়েট কৰিম ছাত্ৰ ছাত্ৰীক। আৰু এইটোত আৰু এটা ডাঙৰ সুবিধা হ'ব ছাত্ৰ ছাত্ৰী বাইদেউ, আমাৰ যিখিনি ইনক্লুচিভ এডুকেশ্যন, যিখিনি ছাত্ৰ ছাত্ৰী দৃষ্টিহীন হয় তেখেতসকলক আমি সংখ্যাধান কৰি ইয়াত আঙুলিয়ে তেখেতসকলে ইয়াত এনেকৈ গম পালে চুলে, ইয়াতো আমি কি কৰিছোঁ, আমি এটা ফিউজ দিছোঁ যাতে ছাত্ৰ ছাত্ৰী 1 বুলি কোৱাৰ লগে লগে ইনক্লুচিভ এডুকেশ্যন দৃষ্টিহীন ছাত্ৰ ছাত্ৰীৰ কাৰণে আমাৰ কাৰণে আমি বিদ্যালয়ত আছে পাওঁ। আমি সংখ্যাৰে লিখিলে যোৱাগে নাই, এইটো প্ৰথম গ্ৰেডত আছোঁ বাইদেউ, গ্ৰেড 1 ষ্টুডেণ্ট। সংখ্যা লিখাটো আমি তেওঁলোকক আমি অকণ পিছত শিকাম, গণনাৰ কাৰণে গ'ল 1 আছে। তাৰপিছত ছাত্ৰ ছাত্ৰীয়ে এইটো আমাৰ এক্সপিৰিয়েঞ্চটো পালে, তাৰপিছত ছাত্ৰ ছাত্ৰীয়ে ইয়াত লেংগুৱেজটো আহিব আমাৰ যিটো কিহৰ ছবি, আমটো তেখেতলোকে চিনি পায়, পিক্সাৰটো দেখা পালে, আৰু শেষত চিম্বলটো চিম্বলটো দেখা পালে। ELPS এই গোটেই ষ্ট্ৰীমটো আমি এই TLMটো ব্যৱহাৰ কৰিছোঁ। এইটো পোৱাৰ পিছত ছাত্ৰ ছাত্ৰীক আমি তেখেতসকলক যিখিনি নিজাকে উদ্ধাৰ কৰিব দিম, তেখেতে নিজে কৰিব লাগিব। ইউ ডু ইট এলন, অকলে যেতিয়া কৰিব লাগিব। আমাৰ স্কুলখন এটা পুখুৰীৰ পাৰত, আমাৰ পুখুৰীটো ল'ৰা ছোৱালীয়ে দেখা পায়, বৰশী বাবলৈ মানুহ আহে, জাল বাবলৈ মানুহ আহে, গতিকে আমি ছাত্ৰ ছাত্ৰীখিনিৰ কাৰণে আৰু এই TLM কেইটা যাতে ক্লাছলৈ সহজে লৈ যাব পাৰোঁ, তাৰ কাৰণে আমি আৰু একেবাৰে ল' কষ্ট বস্তু, পেলনীয়া বস্তু বনাইছোঁ। আৰু ছাত্ৰ ছাত্ৰীক আমি বৰশী বাবলৈ লৈ যাম, তেতিয়া ছাত্ৰ ছাত্ৰীয়ে বৰশীটো দিম, তেখেতসকলে দেখুৱাব বৰশী পাব, কোনে বৰশী পাব, ৰতনে বৰশী পাব পালে বৰশীত মাছ আহিলে, এই মাছটোত 0 ধান আহিল, মানে সি 0 সংখ্যাটোৰ ধান আমি দিলোঁ। আনজন ছাত্ৰক আমি দিলোঁ, তেখেতসকলে লগ পালে, তুমি ধৰা মাছটোৰ নাম্বাৰ কি, 3 নম্বৰ পালে। আমি 0টো কৰিছোঁ, এটা মাছৰ ধানটো বৃদ্ধি হোৱা নাই। আপুনি ইয়াত অকমান আগত এই যিটো যে ধৰক গণনা কৰিবলৈ শিকালে, এই যে পাৰ চৰাইটো, তাত যেটা গুটি গ'ল, সি 5টা পালে কাৰণে সি 5 বুলি গম পালে। এতিয়া সি যেতিয়া এটা মাছ নিব, সি গম পাব যে নহয় বাইদেউ, সেইটো কথা কোৱা নাই মই। এই শব্দৰ যিটো চিনাকি, ইয়াত আমি 1 2খন শিকাই আহিলোঁ নহয়, ছাত্ৰ ছাত্ৰীক শিকাই আহিলোঁ নহয়, গতিকে সংখ্যাখিনি আজুল হৈ থাকিব। আমি ইয়াত 1টো নুবুজা বাইদেউ, আমি মাছ ধৰিছোঁ যে তুমি ধৰা মাছটোৰ নাম্বাৰ কি পাই না, 0 ধাৰণাটো বাইদেউ প্ৰথম শ্ৰেণীত পাবই, কাৰণ 0 ধাৰণাটো পালেহে ছাত্ৰ ছাত্ৰীয়ে বাকী পৰ্যায়লৈ আগবাঢ়িব। আৰু লাৰ্ণিং আউটকামত এইটো ছাত্ৰ ছাত্ৰীখিনি আমি দৃষ্টিগত বিকাশ, পৰিমাণগত বিকাশ। থেংক ইউ বাইদেউ।